হাই ফ্ৰেণ্ডছ বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত ৰেখাই দেৱযানীক লগ কৰিবলৈ মাতিব আৰু লগ কৰি বিনা দুখত সোমাই থকা অৰ্ণৱ আৰু দেৱযানীলৈ বেয়া লাগি দেৱযানীক কেছটো নিজেই খেলিবলৈ ৰেখাই ক'ব আৰু বাকী যি সহায় লাগে ৰেখাই সকলোখিনি দেখুৱাই দিব বুলি ক'ব আৰু আজিৰ খণ্ডটিত দেৱযানীয়ে সাহস কৰি কেছটো খেলিব যদিও কেছটো জিকিব নোৱাৰিব আৰু 20 দিনৰ টাইম দিব এতিয়া বাৰু দেৱযানীয়ে 20 দিনৰ ভিতৰত অৰ্ণৱক ন্যায় দিবলৈ ৰাতিয়ে দিনে কষ্ট কৰিব নেকি জানিবলৈ পাব আজিৰ আহিব লগা খণ্ডটিত আৰু আনফালে দেৱযানীয়ে উকিলজনক দিয়া পইচাখিনি ঘূৰাই লাগে বুলি কোৱাত উকিলজনে যে ৰত্নাক গোটেইখিনি পইচা ঘূৰাই দিলোঁ বুলি কয় এতিয়া বাৰু দেৱযানী আৰু ৰত্নাৰ সম্পৰ্কটো ভাঙিবলৈকে ৰিয়া আৰু মাকে ক'বলৈ দিয়া মতে উকিলজনে মিছা মাতিলে নেকি গতিকে এই সকলোবোৰ জানিবলৈ চাওক বৰষুণ ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি